আজি পথাৰত আম খাবলৈ যাম। এইয়া নিতুৱে জলকীয়া ছিঙি লৈছে, কলপাত কাটিছে। এয়া আমি 4টামান যাম, বেছি নাযাওঁ। আজি পথাৰ পিনে গমন কৰিম, আম বিচাৰি যাম। তেনেকৈ আম খোৱা মজাটো বেলেগ। এয়া কলপাত চলপাত লৈ লৈছে, ব'লক। এয়া আহি আমি আম গছ পাই গ'লোহি। সিহঁতি আম পাৰি আছে। পথাৰত পোৱা পানী বোকা এইটো। আম চাম পাৰি হৈ গ'ল আমাৰ। পাৰি আছে, ইয়াত লৈ মেলি লৈছোঁ। ইয়াত খাব নোৱাৰি, ইয়াত বোকা। ব'লক আমি এতিয়া বেলেগ এখন জেগালৈ যাওঁ। আমি আম লৈ আহিছোঁ। এতিয়া ভাল জেগা এখন চাই ইয়াতে খাব লাগিব। এইটো কাজুৱে আম কাটি আছে। চব কি সুন্দৰ পৰিৱেশ। আমাৰ আম ৰেডি হৈ গ'ল। জলকীয়া পিচি আছে পুৱা, এতিয়া খাবলৈ আছে। এনেকৈ আহি পেলাই পথাৰ মাজত আম খোৱা মজাটো বেলেগ। এইটো চবেই নাপায়। এইটো আপোনাৰ গাঁৱলীয়া ল'ৰাবোৰেহে পায় এই মজাটো। এনেকৈ আম গছত পাৰি একেখন কলপাততে মিলি জুলি খোৱাটো, ইয়াৰ আমেজটো বহুত বেলেগ। এইটো নিতু আম খাই জ্বলাই পুৰিলে, এতিয়া পুখুৰীত বাগৰিবলৈ গৈছে। আম খাই জ্বলা কোবত পানী তলত সোমাই আছে। আম চাম খাই মেলি আমাৰ হৈ গ'ল। ইও অলপ সাঁতুৰি মেলি খেল দেখুৱালে। ব'লক আজিলৈ সামৰোঁ, এতিয়া আমি ঘৰলৈ যাওঁ।